নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অকণ আৰু মই আপোনালোকক সকলোকে সমাদৰেৰে সন্মান জনাই আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ ভিডিঅ'তে আপোনালোকৰ কাৰণে লৈ আহিছিলোঁ, যিহেতু আমাৰ KKHSOU বহুতে সকলোৱে গমেই পায় আমাৰ ষ্টাডি মেটেৰিয়েলখিনি ইংলিছতহে থাকে যথেষ্ট প্ৰকাৰে আমাৰ, আৰু আমি অসমীয়া মাধ্যমৰ যিমানখিনি আছোঁ ল'ৰা ছোৱালীসকল বা ছাৰ বাইদেউসকল যিমানবোৰ ষ্টাডি কৰি আছে, বহুত ক্ষেত্ৰত আমাৰ কি হয় অসুবিধাৰ সৃষ্টি হৈ আছে। আৰু আমি ইংলিছৰ পৰা অসমীয়া ট্ৰেন্সলেট কৰিবৰ কাৰণে বহুত অসুবিধা হয়, কেতিয়াবা মানে কিছুমান বস্তু বিচাৰি পোৱা নাযায়, লগতে আমাৰ বহুত বস্তুখিনি ৰৈও যায়, চালি চাই ভালকৈ চাব নোৱাৰোঁ, যেনেকৈ পৰীক্ষাখিনি আহি যায়। আৰু বহুত কাৰণ আমাৰ যিহেতু এইটো অ'পেন হয়, তাৰমানে বহু ক্ষেত্ৰত আমি কৰবা এটা কৰ্মৰত হৈয়ে আছোঁ, আৰু তাৰ পৰা আমাৰ পঢ়িবলৈ যিখিনি সময় লাগে সেইখিনি চাফিচিয়েণ্ট নহয়, তাৰ ফলত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। আৰু আমাৰ ইংলিছৰ পৰা যিখিনি ইংৰাজী মাধ্যম আছে তাৰ পৰা আমি ট্ৰেন্সলেট কৰি আৰু অসমীয়া মাধ্যমত যেতিয়া আমি সেই লেখাখিনি আমি ল'বলগীয়া হয়, তেতিয়া কিমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় সেইসকলৰ কথা মই ভালদৰে জানো সকলোবিলাক। তো তাৰ কাৰণে আপোনালোকৰ কাৰণে এটা প্ৰচেষ্টা মাত্ৰ হাতত ল'বলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ছাপোৰ্ট কৰিব, যিহেতু এইটোৱে প্ৰথম। আৰু যিসকলে 2018 চনত গ্ৰেজুৱেশ্যন কৰিছে, সকলোৱে যিমানখিনি গ্ৰেজুৱেট আছে 2018 চনত BA পাছ কৰা বা BSc পাছ কৰা যিমানখিনি আছে, সিহঁতৰ কাৰণে বহুত যথেষ্ট সুবিধাজনক হৈ পৰে কিছুমান ক্ষেত্ৰত, কাৰণ তাৰ লগত বহুতখিনি মিলি যায়। BScখিনি নকওঁ যেনিবা তেওঁলোকৰ অলপমান বেলেগ হয়, কিন্তু যিমান আমাৰখিনি MA, যিহেতু মই ভিডিঅ'টো কৰিবলৈ ওলাইছোঁ MAৰ ওপৰত, আৰু ডিপাৰ্টমেণ্ট আমাৰ এডুকেশ্যন হয়, তাৰ কাৰণে আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰত 2018 চনৰ গোটেই চেমিষ্টাৰ 3 চেমিষ্টাৰলৈকে যিমানখিনি কিতাপ আছে তাৰ পৰা বিচাৰি পাব, ইমান কঠিন নহয়, বহুত সহজ, আৰু তাৰ ওপৰতে কিছুমান আমাৰ বিচাৰি পোৱাও নাযায়। সেই গতিকে মই ভিডিঅ'টো অলপ আমাৰ ব্লগ পষ্ট যিটো আছে তাৰ ভিতৰত মই যিটো ৱেবছাইট দিছোঁ, তাৰ পৰা আপোনালোকে গোটেইখিনি তথ্যখিনি ল'ব পাৰিব আৰু সকলোখিনি তাৰে পৰাই চাব পাৰিব। তো চেনেলটো ছাবস্ক্ৰাইব হ'ব, সোনকালে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰি থ'ব, আৰু ন'টিফিকেশ্যন যিটো বেল আছে সেইটো আপোনালোকে প্ৰেছ কৰি দিব, কাৰণ যদি হঠাৎ কেতিয়াবা নতুন কিবা ইনফৰ্মেশ্যন আহে মই আপোনালোকক জনাই দিব পাৰিম। তাতে বহুতকেইটা ইউটিউব চেনেল আছে যদিও ইমানখিনি সহায়ক নহয় বা হেল্প নকৰে, বা ষ্টাডি মেটেৰিয়েলখিনি এছামিছত আমাৰ যি অসমীয়া আছে তাত কনভাৰ্ট বহুতে নকৰেই, খালি কেৱল মাত্ৰ কিছুমান ইনফৰ্মেশ্যন দিয়ে আৰু সেইটো দিয়ে হৈ যায় বুলি ভাবে, কিন্তু তেনে নহয়, বহুত অসুবিধা হয়, যাৰ ফলত ল'বলৈ আছোঁ। তো বিশেষকৈ ডিছক্ৰিপশ্যনত মই আপোনালোকক লিংকটো দি দিছোঁ, তাতে যাব, যোৱাৰ পিছত তাতে গৈ সকলোখিনি যিমান পঢ়াখিনি আছে আপোনালোকে A to Z কুৱেশ্যন যিমানখিনি আছে সেই সকলোবিলাক এছামিছত পাই যাব। মই গোটেই কিতাপখিনি নিদিওঁ বাৰু, যিখিনি ইম্পৰ্টেণ্ট হয় আমাৰ যি বুকবিলাক আছে ষ্টাডি মেটেৰিয়েলখিনি আপোনালোকে তাৰ পৰা পঢ়িব পাৰিব, একো অসুবিধা নাই। যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যিমানখিনি ভিতৰৰ পৰা আহে সকলোখিনি মই A to Z আপোনালোকক দি দিম। বাছ আপোনালোকে তাতেও যি আপোনাৰ যি ইমেইলৰ জৰিয়তে তাতে লগ ইন হৈ থাকিব, আমাৰ লগত জড়িত হৈ থাকিব, আৰু লগতে ইউটিউব চেনেল যিটো আছে সেইটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'খিনি, যিহেতু সকলোখিনি আপোনালোকে ব্লগ পষ্টতে পাব, গোটেইখিনি মোৰ যিখিনি ৱেবছাইট আছে তাৰ ভিতৰত। ৱেবছাইট ক'বলৈ গ'লে যিখিনি ব্লগ আমাৰ আছে ব্লগৰ ভিতৰতে পাই যাব, আৰু বেলেগ একো নাই। আপোনালোকে তাত যাওক, লিংকত গৈ, আৰু সকলোখিনি আপোনাৰ যি লাগে তাতে দি দিয়ক। আকৌ যদি কিবা হেল্প লাগে অকল এডুকেশ্যনৰ ক্ষেত্ৰতে দেই, বাকীখিনি মই হেল্প কৰিব নোৱাৰিম, কাৰণ মই এডুকেশ্যনৰ ডিপাৰ্টমেণ্টৰহে হয়, তাৰ কাৰণে মাত্ৰ এডুকেশ্যনখিনিহে মই মাত্ৰ আপোনালোকক হেল্প কৰিব পাৰোঁ। যিমানখিনি সহায় লাগে আপোনালোকে কমেণ্ট কৰক, মই সেইখিনি চেষ্টা কৰি আপোনালোকৰ কাৰণে সময় উলিয়াই যিমানখিনি সুবিধা হয় আপোনালোকক কৰি দিম। আজিলৈ সামৰিছোঁ, আপোনালোকে যাওক ডিছক্ৰিপশ্যনত চাই দিব। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। নমস্কাৰ।